নমস্কাৰ আজি আমি টেটৰ কাট অফ মাৰ্কস কি কাৰণত কম যাব বা কম মাৰ্কস থকা সকলো চাকৰি এটা কেনেকৈ পাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু যেহেতু এলপি 3008 আৰু ইউপি 1750টা পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে আৰু জানুৱাৰী 2 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ 2 তাৰিখলৈকে আবেদন কৰিব পাৰিব আৰু এইখন এলপিৰ এডভাৰটাইজমেন্ট হয় আৰু এই এডভাৰটাইজমেন্টখন চালে গম পাব যে কি কাৰণত এবাৰ এলপিত যে কাট অফ মাৰ্ক বহুত কম যাব আৰু আগৰ তুলনাত এবাৰ কাট অফ মাৰ্ক বহুত কম যাব ইয়াৰ কেইবাটাও কাৰণ আছে আৰু কাৰণ কেইটাৰ ভিতৰত ইয়াৰে যেটো এক নম্বৰ কাৰণ যিসকলৰ বিএড আছে বিএড থকা ক্যান্ডিডেট সকলে এবাৰ এপ্লাই কৰিব নোৱাৰিব আৰু এনেকুৱা বহুত ক্যান্ডিডেট আছে যে ইহঁতৰ বিএড আছে কিন্তু এলপি টেট পাস আছে বা এলপি টেটত মাৰ্ক বহুত বেছি আছে গতিকে সিহঁতে যেহেতু এবাৰ এপ্লাই কৰিব নোৱাৰিব ইয়াৰ কাৰণত যেটো আমাৰ কাট অফ এই কাট অফটো বহুত কমি যাব আৰু ইয়াৰ পিছত যেটো আপোনালোকে এডভাৰটাইজমেন্ট আছে এই এডভাৰটাইজমেন্টৰ যেটো 15 নম্বৰ পইণ্ট আছে এই পইণ্ট কেইটা চালে গম পাব যে ইয়াতে মেনশন কৰা আছে যে এসেনশিয়াল কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্সেস যে হায়াৰ সেকেন্ডাৰী অৰ সিনিয়ৰ সেকেন্ডাৰী অর ইটস ইকুইভ্যালেন্ট উইথ এট লিস্ট 50% মার্কস আৰু যিসকলৰ হায়াৰ সেকেন্ডাৰীত 50% মার্কস নাই সিহঁতে এপ্লাই কৰিব নোৱাৰিব হায়াৰ সেকেন্ডাৰীত 50% মার্কস থাকিলেহে এপ্লাই কৰিব পাৰিব আৰু আগৰ এডভাৰটাইজমেন্টত কিন্তু মেনশন কৰা আছিল যে যিসকলৰ হায়াৰ সেকেন্ডাৰীত 50% মার্কস নাই আৰু সিহঁতৰ যদিহে বিএ আছে তেতিয়া হলে সিহঁতে এপ্লাই কৰিব পাৰিব কিন্তু এইবাৰৰ এডভাৰটাইজমেন্টত হেতু মেনশন কৰা নাই বিএ থাকিব লাগিব বুলি মেনশন কৰা নাই আৰু ইয়াৰ পিছৰ যেটো মেইন পইণ্ট এই মেইন পইণ্টটো হল যে 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন বাই হোৱাট এভাৰ নেম অৰ নোন ইয়াতে কিন্তু জাস্ট 2 বছৰীয়া যেটো আমাৰ ডিএলএড পাঠ্যক্ৰম সেই ডিএলএড তো থাকিব লাগিব ইয়াতে কিন্তু ওডিএল বা এনআইএছ ৰ কথা মেনশন কৰা নাই আৰু যিসকল ওডিএল বা এনআইএছ ক্যান্ডিডেটে চাই আছে সিহঁতে 2 তাৰিখলৈকে চাব লাগিব যেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব তেতিয়া যদিহে এইবোৰ অপচন নিদিয়ে তেতিয়া হলে যিমানখিনি ক্যান্ডিডেট আছে গোটেইখিনি ক্যান্ডিডেট লগ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক লগ কৰি যাতে সকলোকে এপ্লাই কৰিবলৈ দিয়ে তাৰ কাৰণত মেমোৰেন্ডাম বা যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব গতিকে বৰ্তমানলৈকে 2 তাৰিখলৈকে ওয়েট কৰি থাকিব লাগিব আৰু যদিহে এইবাৰ গভৰ্ণমেণ্টে যদিহে ওডিএল বা এনআইএছক যদিহে এপ্লাই কৰিবলৈ নিদিয়ে তেতিয়া হলে যিমানখিনি ৰেগুলাৰ ডিএলএড আছে প্ৰায় 80-90% এবাৰ চাকৰি পাই যাব কাৰণ ৰেগুলাৰ ডিএলএড কৰা বা ডিএলএড কৰা ইমান ক্যান্ডিডেট নাই আৰু এটোৱে মেইন কাৰণ আৰু এটোৰ কাৰণত কাট অফ এবাৰ বহুত কমি যাব আৰু ইয়াৰে যদি 14 নম্বৰ পইণ্টটো চাই এ ক্যান্ডিডেট ক্যান এপ্লাই অনলি ইন ওয়ান পোষ্ট এগেইনষ্ট ওয়ান পাৰ্টিকুলাৰ এটেট অৰ সিটেট লং যদিহে আপোনালোকৰ এটেট আৰু আসাম টেট আৰু সিটেট পাস কৰা আছে তেতিয়া হলে মাত্ৰ এটা সাৰ্টিফিকেটৰে এপ্লাই কৰিব আৰু যেটোত মার্কস বেছি আছে হেটোৰে কৰিব আৰু যদিহে 2-3টা দি এপ্লাই কৰে তেতিয়া হলে কেনসেল হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰে যেটো 13 নম্বৰ পইণ্টত আছে দা ৰেগুলাৰ টিচাৰ্স অলৰেডি ওয়াৰ্কিং ইন এলপি স্কুলস আন্ডাৰ ডি আৰু যিসকলে ডিৰ আন্ডাৰত অলৰেডি এলপি স্কুলত কৰ্মৰত হৈ আছে আৰু সিহঁতে এলপি স্কুলত এপ্লাই কৰিব নোৱাৰিব আৰু এইবোৰৰ কাৰণত এবাৰ এলপিৰ ক্ষেত্ৰত কাট অফ বহুত কম যাব আৰু এবাৰ যেহেতু ৰিক্ৰুটমেন্টৰ প্ৰক্ৰিয়াটো চেঞ্জ কৰিছে গতে নিউ প্ৰসেস মতে আপোনালোকৰ মার্কস কিমান হয় কমেন্টৰ জৰিয়তে কমেন্ট কৰি জনাব আৰু ইয়াতে নিউ প্ৰসেস মতে কেনেকৈ ক্যালকুলেশন কৰিব সেই বিষয়ে ইয়াতে লোৱাইছে যে ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত লোৱাইছে টেটৰ পৰা যেহেতু 85% লব আৰু হায়াৰ সেকেন্ডাৰীত 5% লব আৰু ডিএলএডত লব 5% ইয়াতে টেটৰ যেটো ইয়াতে 60% লোৱাইছে গতিকে 60% অৰ 85% হ'ব 60 * 85/100 ইয়াতে 51 হ'ব আৰু হায়াৰ সেকেন্ডাৰী যেহেতু 5% লব হায়াৰ সেকেন্ডাৰীত যদি 65% আছে 65 * 5/100 ইয়াৰে 3.25 হ'ব আৰু ডিএলএডত যেহেতু 5% লব 70 ডিএলএড যদি 75% আছে গতিকে 75 * 5/100 গতিকে ইয়াৰ হ'ব 3.75 এই তিনিটা যোগ কৰিলে হ'ব 58% গতিকে এনেকৈ আপোনালোকে ক্যালকুলেশন কৰিব আৰু ক্যালকুলেশন কৰি কমেন্ট কৰি জনাব যে কাৰ কিমান মার্কস আছে আৰু আপোনালোকে ডিস্ট্ৰিক্ট সিলেকশনখন ভালকৈ কৰিব কাৰণ ডিস্ট্ৰিক্ট সিলেকশনই মেইন হয় যে কিছুমানৰ মার্কস থাকিও চাকৰি এটা নাপায় আৰু কিছুমানৰ মার্কস নাথাকিও চাকৰি এটা পায়
যেতিয়া যেহেতু ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন দিব তেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন চাব আৰু চোৱাৰ পিছত আপোনালোকে ভাবি চিন্তি ডিষ্ট্ৰিক্টখন চিলেকশ্যন কৰি ল'ব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থেংক ইউ।